পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰো সকলো ভালে আছে। আজি আপোনালোকৰ মাজলৈ মই লৈ আহিছো ঘৰতে অতি সিম্পলকৈ বনোৱা কঢ়াই পনীৰৰ ৰেচিপি, যাৰ টেষ্ট ৰেষ্টুৰেণ্টত বনোৱাৰ দৰে হ'ব। গতিকে বলকচোন চাও মই আজি কঢ়াই পনীৰৰ ৰেচিপি কেনেকৈ ৰেডি কৰিছো, অতি সিম্পলকৈ আৰু খাবলৈও বিৰাট টেষ্টি হৈছে। গতিকে বলক চাও আমি কেনেকৈ বনাইছো। লগতে মোৰ চেনেলত থকা আন ভিডিঅ'সমূহ আপোনালোকে চাব আৰু কেনে পালে মোক কমেন্ট কৰি জনাব। লগতে আৰু যদি ৰেচিপি ভিডিঅ' চাব বিচাৰে মোক কমেন্ট বক্সত কমেন্ট কৰি জনাব। লগতে মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব। ইয়াতে মই 200 গ্ৰাম পনীৰ ধুনীয়াকৈ কাটি লৈছো। দুটা ডাঙৰ পিয়াজ এনেকৈ মিহি মিহিকৈ কাটি লৈছো। ইফালে লৈছো মই দুটা কেপচিকাম এনেকৈ দীঘলকৈ কাটি লৈছো মিডিয়াম সাইজত। দুটা পকা বিলাহী এনেকৈ মিক্সিত পেষ্ট বনাই লৈছো। এয়া ইফালে লৈছো মই 1 চামুচ গৰম মছলাৰ গুড়ি আৰু লৈছো ইফালে 2 চামুচ গোটা ধনিয়া আৰু ইয়াতে লৈছো 1 চামুচ গোটা জিৰা। ইয়াতে লৈছো চিলি ফ্লেক্স আৰু ইয়াতে লৈছো মই 3 চামুচ ৰিফাইন অইল আৰু ইয়া লৈছো মই আদা এটুকুৰ মিহিকৈ কাটি লৈছো। এটা জলকীয়া কাটি ললো আৰু 1.5 চামুচ কাশ্মীৰী লাল মিৰ্চ, 2 চামুচ ক্ৰীম লৈছো আৰু ইয়াতে লৈছো আদা নহৰুৰ অকণমান পেষ্ট। ইয়াতে লৈছো সোৱাদ অনুসৰি নিমখ আৰু লৈছো হালধি আৰু ইয়াতে ব্যৱহাৰ কৰিম এটা পিয়াজ এনেকৈ কাটি লৈছো মিহি মিহিকৈ। ইয়াতে দুটা বিলাহী এনেকৈ ডাঙৰকৈ টুকুৰা কৰি লৈছো আৰু এমুঠি ধনিয়া মিহিকৈ কাটি লৈছো আৰু অকণমান ঘিউ ব্যৱহাৰ কৰিম। এতিয়া মই কেৰাহী গৰম কৰি ইয়াতে মই 2 চামুচ গোটা ধনিয়া দি দিলো। ইয়াতে মই জিৰাখিনিও দি দিলো আৰু ইয়াতে মই এতিয়া ব্যৱহাৰ কৰিম চিলি ফ্লেক্স। আপোনালোকে কাশ্মীৰী চিলি যোনটো গোটা পায় সেইটোও ল'ব পাৰে। মোৰ নাছিলে গতিকে মই চিলি ফ্লেক্স ললো। ইয়াতে মই নিমখো দি ললো। দি এনেকৈ মিডিয়াম কৰি লৈ মই ভাজি ল'ম আৰু এই ভাজাখিনি মই মিক্সিত গ্ৰাইণ্ড কৰি ল'ম। গ্ৰাইণ্ড কৰি পাউডাৰ হিচাপে ব্যৱহাৰ কৰিম তাক। এয়া এনেকৈ ভাজি ললো আৰু এই মিক্সিত গৰম কৰি পাউডাৰ বনাই এনেকৈ লৈ ললো। এয়া এফালে কেৰাহীখন গৰম হৈয়ে আছিলে, তাতে মই ৰিফাইন অইলখিনি দি দিলো। এয়া এনেকৈ গৰম হোৱাৰ লগে লগে ইয়াতে মই এতিয়া দি দিম গোটা জিৰা 1 চামুচ। এয়া জিৰাখিনি ইয়াতে দি দিলো। এয়া ফুটিবলৈ লৈছে। এনেকৈ ইয়াতে ব্যৱহাৰ কৰি মই মিহিকৈ কাটি লোৱা আদা আৰু জলকীয়াখিনি সেইখিনি ইয়াতে দি দিলো। ইয়াতে মই পিয়াজখিনি ব্যৱহাৰ কৰিছো। এয়া একদম মিহিকৈ চফ কৰি লৈছিলো পিয়াজখিনি। এনেকৈ দি এতিয়া মই অকণ ভাজি ল'ম। গেছটো মিডিয়াম কৰি ৰাখিছো। এয়া এনেকৈ লাইট ব্ৰাউন হোৱালৈকে অকণমান ভাজিম। ভাজি ইয়াতে মই এতিয়া ব্যৱহাৰ কৰিম আদা নহৰু পেষ্টখিনি। মই ইয়াতে নহৰু 4 ফুটা আৰু আদা সৰু এটুকুৰা লৈছিলোঁ। এতিয়া মই এনেকৈ ভাজি ল'লোঁ। এয়া এনেকৈ ভাজা হৈ গৈছে আমাৰ, বেছি ডিপকৈ নাভাজো। ইয়াতে মই এতিয়া ব্যৱহাৰ কৰিম সোৱাদ অনুসৰি নিমখ। এয়া মই নিমখ দি লৈছোঁ। বেছিকৈ নিদিব কাৰণ মছলাখিনি ভাজি লওঁতেও আমি তাত নিমখ ব্যৱহাৰ কৰিছিলোঁ। ইয়াতে দিছোঁ মই হালধি। এয়া আৰু ইয়াতে মই ব্যৱহাৰ কৰিম কাশ্মীৰী লাল মিৰ্চ পাউডাৰ। সেয়া মই দি লৈছোঁ 1/2 চামুচ। ইয়াতে মই এতিয়া দিম গৰম মছলাৰ পাউডাৰখিনি। এয়া 1 চামুচ গৰম মছলাৰ গুড়ি ইয়াতে দি দিলোঁ। এয়া আৰু এতিয়া মই ধুনীয়াকৈ আকৌ ভাজি ল'ম। গেছটো মিডিয়াম কৰিয়ে ৰাখিছোঁ। এয়া এনেকৈ ধুনীয়াকৈ ভাজি লৈছোঁ। এয়া এনেকৈ 3-4 মিনিটমানৰ বাবে মই ভাজিম। এয়া চাওক আমাৰ ভাজা হৈ গৈছে, তেল বিৰিঙি আহিছে ছাইডেৰে। ইয়াতে মই এতিয়া ব্যৱহাৰ কৰিম বিলাহীৰ পেষ্টখিনি। এয়া এনেকৈ দি দিলোঁ। দি আকৌ হাতাৰে 3-4 মিনিটৰ বাবে ভাজি ল'ম এনেকৈ, যাতে বিলাহীৰ কেঁচা গোন্ধটো নাইকিয়া হৈ যায়। এয়া চাওক এনেকৈ গেছটো মিডিয়াম কৰি লৈ মই ভাজি থাকিম। এয়া আমাৰ মছলাখিনি ভাজা হৈ গ'ল। এতিয়া এটা বাউলত এনেকৈ কাঢ়ি ল'লোঁ মছলাখিনি। এয়া এনেকৈ কাঢ়ি লৈছোঁ। মন কৰিব যাতে বিলাহীখিনি ভালদৰে শুকাই যায়, নহ'লে বিলাহীৰ কেঁচা গোন্ধ থাকিলে বেয়া লাগিব। ইফালে মই কেৰাহীখন ধুই ল'লোঁ। ধুই আকৌ গৰম কৰি ইয়াতে মই এতিয়া 2 চামুচ ঘিউ ব্যৱহাৰ কৰিছোঁ। এয়া ইয়াতে মই দি দিছোঁ কাটি লোৱা পিঁয়াজ দুটা। এনেকৈ দি দিছোঁ। মই এনেকৈ পঠালি কৰি স্লাইচ কৰি লৈছিলোঁ। ইয়াতে দিছোঁ মই কেপচিকাম দুটা। এয়া দি মই ধুনীয়াকৈ ভাজিম। গেছটো মিডিয়াম কৰিয়ে ৰাখিছোঁ। লাইট ব্ৰাউন হোৱালৈকে ভাজিম।
ইয়াতে মই অকণমান নিমখ দিছোঁ। মন কৰিব আমি নিমখ এতিয়ালৈকে 3বাৰ ব্যৱহাৰ কৰিলোঁ। এনেকৈ অকণমান নিমখ দি আকৌ ইয়াতে দিছোঁ মই অকণমান কাশ্মীৰী লাল পাউডাৰ কালাৰৰ কাৰণে দি আকৌ মই ধুনীয়াকৈ ভাজি লৈছোঁ। ইয়াতে মই দি দিম বিলাহী 2টা এনেকৈ ডাঙৰকৈ স্লাইচ কৰি লৈছিলোঁ। সেইকেইটা দিও মই ধুনীয়াকৈ এতিয়া ভাজি ল'ম। গেছটো মিডিয়াম কৰিয়ে ৰাখিছোঁ। বেছিকৈ নাভাজো। এতিয়া ইয়াতে মই দি দিম পনীৰখিনি এনেকৈ সাইড কৰি লৈ দিছোঁ যাতে অকণমান লাইট ব্ৰাউন হয়। সেইবাবে আপোনালোকে কেঁচাকেও দিব পাৰে পনীৰ, কোনো কথা নাই। মই এনেকৈ অকণমান ভাজি লৈছোঁ, মানে অকণমান ৰঙচুৱা হোৱালৈকেহে ভাজিম আৰু বিলাহীখিনিও তেতিয়ালৈকে অকণমান জহি যাব। চাওক আমাৰ ভাজা হৈছে। এনেকৈ মিডিয়াম কৰি লৈ ভাজিছোঁ। বিলাহীখিনি মই এইকাৰণে মিহি কৰি লোৱা নাই, নহ'লে গোটেইখিনি গলি যাব। সেইবাবে ইয়াতে মই দি দিলোঁ অথনি গ্ৰাইণ্ড কৰি লোৱা মছলাখিনি, গোটা ধনিয়া, গোটা জিৰা, চিলি ফ্লেক্স আৰু নিমখৰ সৈতে যিখিনি মই মিক্সিত গ্ৰাইণ্ড কৰি পাউডাৰ বনাই লৈছিলোঁ সেইখিনি ইয়াতে মই দি দিলোঁ। দি আকৌ গেছটো মিডিয়াম কৰি লৈ এনেকৈ ভাজি লৈছোঁ যাতে গোটেইখিনি চব্জিত মছলাখিনি ভালকৈ মিলি যায়। চাওক আমাৰ ভাজা হৈছেই। এতিয়া ইয়াতে মই অথনি ভাজি লোৱা বিলাহী পিঁয়াজৰ মছলাখিনি ইয়াতে ব্যৱহাৰ কৰিছোঁ। এনেকৈ ইয়াতে দি দিলোঁ। দি অকণমান পানী দিছোঁ, আধা কাপ পানী দি ইয়াতে মই আকৌ হাতাৰে ধুনীয়াকৈ লৰাই লৈছোঁ। কঢ়াই পনীৰ পনীয়া নহয়, সেইবাবে মই ইয়াত অকণমান পানী ব্যৱহাৰ কৰিলোঁ। ইয়াতে মই এতিয়া দি দিছোঁ 2 চামুচ ক্ৰীমখিনি দিয়াৰ সময়ত মই গেছটো চিম কৰি লৈছিলোঁ। ক্ৰীমখিনি দি ধুনীয়াকৈ আকৌ হাতাৰে লৰাই লৈছোঁ। এনেদৰে আমাৰ অলমষ্ট ৰেডি হৈ গৈছে কঢ়াই পনীৰ। এনেকৈ ধুনীয়াকৈ লৰাই লৈছোঁ, গেছটো চিম কৰিয়ে ৰাখিছোঁ। ইয়াতে মই এতিয়া ব্যৱহাৰ কৰিম অথনি কাটি লোৱা ধনিয়া পাতখিনি শেষত দিব, তেতিয়া গোন্ধ বহু সময়লৈকে থাকিব। আমাৰ ৰেডি হৈ গ'ল কঢ়াই পনীৰ। আপোনালোকে ৰুটিৰ লগত পৰিৱেশন কৰিব পাৰে বা ভাতৰ লগতো খাব পাৰে। লগতে ট্ৰাই কৰি জনাব যে আপোনালোকৰ কেনে লাগিল। আৰু এনেধৰণৰ ৰেচিপি ভিডিঅ' চাবলৈ মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব।